নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণালী। আজি মই বনাম কঁঠালৰ মুচি আৰু তেতেলীৰ চাটনি। আপোনালোকে বহুতেই কঁঠালৰ মুচি বিভিন্ন ধৰণৰ তৰকাৰী চব্জি খাইছে আৰু আচাৰো খাইছেই চাগে, কিন্তু এনেকৈ চাটনি বনাই খাইছেনে নাই নাজানো। এয়া মই আজি চাটনি বনাইছিলোঁ আৰু আপোনালোককো অকণমান এয়া দেখুৱাই দিছোঁ। এতিয়া প্ৰথমতে মই এটা বাটি লৈছোঁ, তাতে অলপমান পানী লৈছোঁ। পানীতে অকণমান নিমখ আৰু হালধি দি দিছোঁ। এতিয়া চাটনি বনাবৰ কাৰণে মই গছৰ পৰা সৰু সৰু 3টা কঁঠালৰ কলি ছিঙি আনিছোঁ। কলি মানে এইকেইটা একেবাৰে সৰু কলি হয় দেই, মাত্ৰ ফুল সামৰা 3-4 দিনৰ পাছৰ কলি হ'ব লাগে, তেতিয়া চাটনি বেছি ভাল হয়। আৰু ময়ো তেনেকুৱাৰে 3টা কলি ছিঙি আনি ল'লোঁ আৰু পানীখিনি মানে নিমখ হালধি গোলা পানীখিনিতে এতিয়া কঁঠালৰ কলিকেইটা সৰু সৰুকৈ কাটি লৈছোঁ। আপোনালোকে এনেকৈ চাটনিখন বনাই খাম বুলি ভাবিলে আগ ধৰিও কাটি ৰাখি ল'ব পাৰে কঁঠালৰ কলিখিনি, পিছত এনেকৈ নিমখ হালধি পানীখিনিত জুবিয়াই থ'লেও হয়। এনেকৈ নিমখ হালধি পানীখিনিত জুবিয়াই থ'লে ইয়াৰ যিটো কেঁহা ভাৱ হয় সেইটো নাইকিয়া হয়। এতিয়া এটা মই মিক্সাৰৰ জাৰ লৈছোঁ আৰু এয়া মই কঁঠালৰ কলিখিনি নিমখ হালধি পানীখিনিৰ পৰা 20 মিনিটমান সময়ৰ পিছত উঠাই দিছোঁ আৰু আকৌ এবাৰ মানে ভালকৈ ধুই মিক্সাৰৰ জাৰটোত এয়া কঁঠালৰ কলিখিনি ভৰাই দিছোঁ। আৰু লগতে লৈছোঁ মই ইয়াত তেতেলী অকণমান সৰহকৈ লৈছোঁ আৰু লগতে এয়া এটা নহৰু লৈছোঁ, 2টা কেঁচা জলকীয়া লৈছোঁ আৰু 3টা শুকান জলকীয়া অকণমান মই জুইত পুৰি লৈছোঁ আৰু লগতে কেইটামান ধনিয়া পাত দিছোঁ আৰু শুকান জলকীয়াৰ ঠাৰিকেইডাল মই অকণমান গুচাই দিছোঁ। জলকীয়াটো পুৰিবলৈ ঠাৰিডাল থাকিব লাগে, তেতিয়া ভাল হয় পিছত ধৰিবলৈ, সেইকাৰণে মই অকণমান ঠাৰি সতে দিছিলোঁ। আৰু এয়া হৈ গ'ল। এতিয়া মই ইয়াত ঢাকোনখন লগাই এইখিনি ধুনীয়াকৈ পিচি ল'ম। আৰু এয়া মই চাটনিখন পিচি ল'লোঁ। এতিয়া ইয়াতে মই আন্দাজমতে নিমখ দি দিছোঁ আৰু লগতে 3 চামুচমান ধুনীয়াকৈ সৰিয়হৰ তেল দি দিছোঁ। আপোনালোকেও ইয়াতে 3 চামুচমান সৰিয়হৰ তেল দি ল'ব পাৰে। আৰু এতিয়া মই ধুনীয়াকৈ চাটনিখন এনেকৈ মিহলাই লৈছোঁ। আপোনালোকে হাতেৰে মিহলাই ল'লে বেছি ভাল হয়। মই চামুচখনেৰে মিহলাই লৈছোঁ আৰু খুব ধুনীয়াকৈ মোৰ চাটনিখন মিহলোৱা হৈ গৈছে আৰু এখন খাবলৈও খুব ভাল হয়। এনেকৈ কঁঠালৰ মুচিৰ চাটনি খাবলৈ বহুত ভাল লাগে। এতিয়া মই অকণমান আপোনালোকক আজি মই বনোৱা চাটনিখন ওচৰৰ পৰা দেখুৱাই দিবলৈ লৈছোঁ। এইখনেই হৈছে আজি মই বনোৱা কঁঠালৰ মুচিৰ চাটনি তেতেলীৰ সৈতে। এনেকৈ কঁঠালৰ মুচি আৰু তেতেলীৰ চাটনি বনাই খাবলৈ বহুত ভাল লাগে। আৰু এইখন দেখিছে, অকণমান আপোনালোকক দেখুৱাই দিছোঁ। এইখন দেখিবলৈ খুব ধুনীয়া হৈছে। দেখিবলৈ যিমান ধুনীয়া হৈছে চাটনিখন, খাবলৈও সিমান ধুনীয়াই হয়। আপোনালোকে কোনে কোনে কঁঠালৰ মুচি এনেকৈ তেতেলীৰ সৈতে চাটনি বনাই খাইছে জনাই কমেণ্ট এটা কৰিবচোন। লগতে ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে লাইক এটাও কৰি দিব। আৰু যিসকলে মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে দেখা পাইছে, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা কৰিলোঁ। আৰু আপোনালোকে মোৰ লগত ইমান সময়ে ভিডিঅ'টো চাই সহযোগ কৰাৰ বাবে আপোনালোক সকলোলৈকে মোৰ ধন্যবাদ।